নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ তৰফৰ পৰা 1 লাখ নিযুক্তিৰ অংশ হিচাপে অসমৰ শিক্ষা বিভাগত প্ৰায় 17,000ৰ অধিক নিযুক্তিৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে য'ত LPUP আৰু পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে 4খন প্ৰভিজনেল মেৰিট লিষ্ট আৰু গ্ৰেজুৱেট টিচাৰৰ বাবে 2খন মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পালে আৰু ডিইৰ তৰফৰ পৰা যি 9,354টা পদৰ বিজ্ঞাপনৰ অনলাইন আবেদন ইতিমধ্যে 15 তাৰিখে সমাপ্ত হৈছে। এতিয়া ডিইৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ কাৰণে কেণ্ডিডেটসকললৈ ফোন বা মেইলৰ যোগেদি তেওঁলোকলৈ ইনফৰ্ম কৰিছে। কিছুমানলৈ ফোন কৰিছে বা কিছুমানলৈ মেইল যোগে মেইল পঠোৱাইছে যে যিবিলাক ডকুমেণ্টছ আপোনালোকৰ ক্লিয়াৰ হোৱা নাছিল, আপলোড কৰোঁতে উলট পালট হৈছিল, তেওঁলোকলৈ ডিইৰ ফালৰ পৰা ভেৰিফিকেশ্যনৰ কাৰণে ফোন কৰিছে বা মেইল কৰিছে। সেইকাৰণে এইকেইদিন আপোনালোকে সদায় মেইলটো চেক কৰি থাকিব। আপোনালোকে যিটো মেইল ব্যৱহাৰ কৰিছে এই মেইলটো আপোনালোকে ৰেগুলাৰলি চেক কৰি থাকিব আৰু ফোন চেক কৰি থাকিব। যদি কিবা তেনেকুৱা নাম্বাৰৰ পৰা ফোন আহে তেতিয়াহ'লে আপোনালোকে লগে লগে পিক আপ কৰি ল'ব, কাৰণ ডিইৰ ফালৰ পৰা ফোন কৰি আপোনাৰ ভেৰিফিকেশ্যনৰ কাৰণে জনাবও পাৰে যে কিছুমান কেণ্ডিডেটলৈ অলৰেডি ফোন কৰিছিল বা মেইল কৰিছিল, তেওঁলোকৰ ফাইলখিনি আপলোড কৰিব দিছে। লগতে এইখিনিতে আৰু এটা কথা কওঁ যে মাৰ্চ মাহৰ 15 তাৰিখৰ ভিতৰতে প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু তাৰপিছত কি কৰিব লাগিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব। ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ পিছত আপোনালোকৰ আকৌ লিষ্ট ওলাব, মেৰিট লিষ্ট ওলাব। তো এপ্ৰিল-মে মাহৰ ভিতৰতে প্ৰথম প্ৰভিজনেল মেৰিট লিষ্টৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ কাম কমপ্লিট হ'ব, কিয়নো নতুন একাডেমিক ছিজন এপ্ৰিল মাহৰ পৰাই আৰম্ভ হ'ব। এই নিযুক্তি শেষ হোৱাৰ পিছত LPUPৰ যিবিলাক ভেকেঞ্চি পোষ্ট আছে তাৰ বিজ্ঞাপনৰ প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিয়ে SSL কণ্ট্ৰেক্টচুৱেলে হওক বা ৰেগুলাৰতেই হওক। গতিকে যিকেইদিন আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাৰণে চলি থাকিব, এইকেইদিন দিন আপোনালোকে ৰেগুলাৰলি আপোনালোকে মেইলটো চেক কৰি থাকিব বা আপুনি ফোনত চেক কৰি থাকিব। তেনেকুৱা কিবা যদি আপোনালোকলৈ মেছেজ আহিছে তেতিয়াহ'লে লগে লগে আপোনালোকে এইখিনি যোগাৰ পাতি কৰি আপোনালোকৰ যিখিনি তথ্য পাতি আছে গোটেইখিনি আপোনালোকে আকৌ আপলোড কৰিব। তো যিকেইদিন ভেৰিফিকেশ্যনৰ কাৰণে সময় থাকিব, এইকেইদিন আপোনালোকে অলপ নিজৰ মোবাইলটো নিজৰ হাতত ৰাখিবলৈ যত্ন কৰিব। যিহেতু ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতে প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত আপোনালোকক ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিব। প্ৰভিজনেল মেৰিট লিষ্ট খুব সম্ভৱতঃ মাৰ্চ মাহৰ 15 তাৰিখৰ ভিতৰতে প্ৰকাশ পাব, প্ৰথম যিটো প্ৰভিজনেল মেৰিট লিষ্ট। তো আজিৰ ভিডিঅ'টোত আপোনালোকৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ।